নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। মনটো একেবাৰে ভাল নহয়, কাৰণ মোৰ ধুনু কলিতা গাটো একেবাৰে ভাল নহয়। তাই এইকেইদিন একো খাব পৰা নাই, শুব পৰা নাই, গোটেই ৰাতি উজাগৰে থাকে, বহুত আমনি কৰি থাকে, বহুত ঔষধো খুৱাইছোঁ, কিন্তু তাই অলপো ভাল হোৱা নাই। সেইবাবে বহুত চিন্তা ভাৱনা হয় মোৰ, বহুত চিন্তা কৰোঁ তাইৰ কাৰণে। তাই মোৰ জীৱন। তাইক লৈ আজি এনেদৰে নগাঁৱলৈ গ'লোঁ, এখন মেডিকেলত দেখাই মেলি তাইক ঔষধ আনিম বুলি বহুত ঔষধ খুৱাইছোঁ, বহুত ডক্তৰক দেখুৱাইছোঁ, কিন্তু ভাল হোৱা নাই। তাইক লৈ গ'লোঁ। এতিয়া আহি পাইছোঁহি মেডিকেল পাইছোঁহি, টাইমতে পালোঁহি। আমাৰ 3 নম্বৰত পৰিছে। গতিকে অলপ বহিলোঁ, বহি মেলি তাইও বহুত টোপনি গ'ল। তেতিয়া টোপনি গৈছিলে, দেখিছে। শুবলৈ নোৱাৰে, গোটেই ৰাতি শুবলৈ পৰা নাই। সেইকাৰণে তাই গাড়ীত লৈ যাওঁতে অলপ হাঁহি ফূৰ্তি কৰি গ'ল। তাৰপিছত আমি যেতিয়া ডক্তৰ পালোঁ, ডক্তৰৰ ওচৰত, তেতিয়া তাই টোপনি গৈছিলে। আকৌ যেতিয়া ডক্তৰক দেখালোঁ, তেতিয়া তাই আকৌ সাৰ পালে। ডক্তৰক দেখাই মেলি লৈ এনেদৰে দেখিছে তাইক গেছ দিব লগা হৈছে। মনটো মোৰ ইমান দুখ লাগিছে, এনেকুৱা ভাৱ হৈছে যেন ভগৱানে সকলো সমস্যা দুখ মাথো মোকেই দিছে। তথাপিও মই নিৰাশ হোৱা নাই, কাৰণ মৃত্যুৰ আগমুহূৰ্তলৈকে সকলো সমস্যাৰ লগত যুঁজি যাম, কেতিয়াও হাৰ মনা নাই। কিন্তু তাই এনেদৰে গা ভাল নহ'লে মোৰ একোৱেই মনটো ভাল নালাগে, শান্তিয়ে নালাগে মোৰ ক'তো। তাইৰ মুখত হাঁহি দেখা পালেহে মই সুখী হওঁ। তাই এনেদৰে তাইক ঔষধ মেডিচিন দি আছোঁ। তাই খাবলৈ বিচাৰে, তাই বহুত ঠাণ্ডা সোমাইছে, তাই কফ বহি গৈছে। সেইকাৰণে এনেদৰে মেডিচিন দিবলৈ ক'লে, কিন্তু তাই মেডিচিনটো নলয়। এবাৰ মুখত সোমাই, এবাৰ এনেকৈ থাকে। বহুত ভুলাই মেলি তাইক মেডিচিন